গাইজ আজি টু ডু লিষ্টটো মই বনাই ল'লোঁ তো স্কুৱেৰটো মই 30লৈকে কৰোঁ আৰু কেতিয়াবা মই মানে পাহৰি যাওঁ এই 20 গুড মৰ্নিং গাইজ এণ্ড ৱেলকাম বেক টু দি প্ৰাঞ্জল দি লাৰ্ণাৰ তো গাইজ যেতিয়াৰ পৰা কলেজ শেষ হ'ল ভাবিছিলোঁ মানে কি কলেজ শেষ হ'ল আৰু এতিয়া আৰু বেছি টেনশ্যন নহ'ব কিন্তু সঁচা ক'ব গ'লে এতিয়াহে বাহটো লাগিছে লাহে লাহে আৰু প্ৰেছাৰবিলাক বাঢ়ি আহিছে তো কলেজো শেষ হ'ল এতিয়া কি কৰিম কি নকৰিম এইকেইদিন যোৱা সপ্তাহৰ পৰাই ভাবি আছোঁ আৰু ফাইনেলি মানে মই ডিচাইড কৰিলোঁ কি মই মানে মানুহটো অলপ ফাইনেন্সৰ লগত বিশেষকৈ বেছি মই জড়িত আৰু মই এনেও ফাইনেন্সৰ মানুহ বুলি মই নিজকে ভাবোঁ তো মই ভাবিছোঁ মানে কি মই বেংকিং লাইনতে যোৱাটো ভাল হ'ব তো সেয়ে মই ভাবিছোঁ কি মই বেংকিঙৰ প্ৰিপাৰেশ্যন কৰিম তো আহক বলক আজিৰ পৰাই এই জাৰ্ণি ষ্টাৰ্ট কৰোঁ তো ওৱান্স এগেইন গুড মৰ্ণিং গাইজ তো গাইজ ৰাতিপুৱা উঠি পেলাই চাহকাপ ল'লোঁ আৰু যিহেতু মই অলৰেডি ক'লোঁ মই বেংকিঙৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিম তো যোৱা মানে মোৰ 30 তাৰিখে সোমবাৰে এক্সাম খতম হৈছে তো তাৰ পৰাই মই লাহে লাহে বেংকিঙৰ যিটো চিলেবাছ আছে সেইটো চোৱা আৰম্ভ কৰি দিছিলোঁ সেইবুলি মানে বেংকিঙৰ অলপ মানে অলপ মই বুজিবলৈ টান পাইছিলোঁ SSC আৰু ধৰক বেলেগ গভৰ্ণমেণ্ট এক্সামতকৈ অলপ মানে মাৰ্কছবিলাক অলপ ডিফাৰেণ্ট হয় ইয়াতে মানে চিলেবাছটো বাৰু বুজাতে ইমান কি সেইটো বাৰু ঠিকে থাকে কিন্তু মাৰ্কছবিলাক অলপ মই ডিফাৰেণ্ট পাইছিলোঁ ইয়াতে ছিষ্টেমবিলাক তো সেইখিনি মই ৰাতিপুৱাৰ পৰা উঠি গোটেই চাৰ্চ কৰি গোটেইখিনি মই মানে এনালাইজ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু এনেদৰেই মই জীৱনৰ এক নতুন যাত্ৰাত আজিৰ পৰাই ভৰি দিলোঁ গাইজ তো যেনেদৰে কিবা এটা বস্তু মানে আৰম্ভণিতে কৰাৰ আগতে তাৰ এটা প্লেন লাগে ন ঘৰ এটা বনোৱাতে যেনেকৈ ধৰক ইঞ্জিনিয়াৰে তাৰ ষ্ট্ৰাকচাৰটো চাই লয় ঠিক তেনেদৰে ময়ো ভাবোঁ পঢ়াৰ আগতে মানে কি যি আমি ডিচাইড কৰোঁ সেই বস্তুটো কৰাৰ আগতে এটা প্লেনৰ যথেষ্টখিনি প্ৰয়োজন ধৰক যে চিলেবাছখিনি মই কিমান সময়ৰ ভিতৰত কাভাৰ কৰিম বা ডেইলি মই কিমানখিনি গ'ল ৰাখিম বা কি কৰিম আজিৰ দিনটোত কোনখন ছাবজেক্টত মই কিমান টাইম দিম কোনখন মোৰ উইক হয় সকলোৰে নিজৰ নিজৰ কিছুমান ষ্ট্ৰং আৰু উইক জ'ন থাকে তো ঠিক তেনেদৰে ময়ো মোৰ যিখিনি মানে এতিয়ালৈকে মই বুজিব পাৰিছোঁ সেই হিচাপত মই অলপ নিজৰ উইকলি গ'ল কৰি ল'লোঁ আৰু প্ৰথমতে মই এখন টু ডু লিষ্ট বনাই লৈছোঁ তো এই টু ডু লিষ্টখনতে মই মানে আজি কি পঢ়িম তো সেইখিনি মই লিখি লৈছোঁ ইংৰাজীত এষাৰ কথা আছে গাইজ দ্য হাৰ্ডেষ্ট থিং ইজ নট ডুইং ছামথিং ইটছ অলৱেজ বি ষ্টাৰ্টিং তো গাইজ কিবা এটা মানে কাম আৰম্ভ কৰাটো আটাইতকৈ কঠিন হয় চ' মানে কাম এটা আৰম্ভ কৰিলে আপুনি সেই কামটো আপুনি যেতিয়া মানে কৰা ষ্টাৰ্ট কৰিব ন তো আপোনাৰ ফ্ল'টো আহি যায় আপুনি এডজাষ্ট কৰি যায় মানে কামটোত যে মই কৰিব পাৰিছোঁ লাহে লাহে আপুনি এডজাষ্ট হৈ যায় কিন্তু মানে ষ্টাৰ্ট কৰাটো আটাইতকৈ ডাঙৰ কথা কাৰণ আমি কিবা এটা বস্তু যেতিয়া ষ্টাৰ্ট কৰোঁ তাৰ আগতে আমাৰ মাইণ্ডত সদায় নিগেটিভ পইণ্টবিলাক আহে নিগেটিভ থটবিলাক তো মোৰো মনত হাজাৰটা নিগেটিভ থট আৰু এই নিগেটিভ থটবিলাকৰ লগতে আজি মোৰ এই প্ৰথমটো ষ্টাডি ষ্টেশ্যন মই আৰম্ভ কৰিলোঁ তো গাইজ প্ৰথম 15 মিনিট মই কেলকুলেশ্যন প্ৰেক্টিছ ৰাখিছোঁ তো আপোনালোকে জানে যে মেথছ যিটো কোৱান্ট বুলি কয় বেংকিঙত তো কোৱান্টত মানে যথেষ্টখিনি মানে স্পীড লাগে আৰু স্পীড মোৰ মেথছত ইমান এটা ভাল নহয় তো মই মেথছখিনি কৰি লওঁ কিন্তু মোৰ মেইন প্ৰব্লেম হৈছে মোৰ স্পীড নাই তো আৰু স্পীড অবিহনেতো মই এনেও একোৱে ক্ৰেক কৰিব নোৱাৰিম কাৰণ মানে বেংকিঙত অল ইজ এবাউট স্পীড চব স্পীডৰ লগতে কথা তো মোৰ স্পীড অকণো নাই তো মই সেইকাৰণে ভাবিছোঁ মই ৰাতিপুৱা 15 মিনিট সদায় মই মানে কেলকুলেশ্যনত দিম যাতে মোৰ স্পীডটো ইনক্ৰিজ কৰিব পাৰোঁ তো গাইজ যিহেতু মোৰ প্ৰথম আছিল কেলকুলেশ্যন প্ৰেক্টিছ তো কেলকুলেশ্যন প্ৰেক্টিছত মই প্ৰথমতে স্কুৱেৰটো চাই ল'লোঁ তো স্কুৱেৰটো মই 30লৈকে কৰোঁ আৰু কেতিয়াবা মই মানে পাহৰি যাওঁ এই 27 এইটো মই খুব পাহৰোঁ দেই 27 স্কুৱেৰ ইকুৱেলছ টু 729 এইটো মই খুব পাহৰি থাকোঁ আৰু কিউব কিন্তু মই নাজানো অনলি মই 10লৈকে কিউবটো কৰি লওঁ তাৰপিছত কেলকুলেশ্যনত মই মাল্টিপ্লিকেশ্যন তাৰপিছত 5n মাল্টিপ্লিকেশ্যন তাৰপিছত 15m মাল্টিপ্লিকেশ্যন তাৰপিছত 11m মাল্টিপ্লিকেশ্যন তাৰপিছত 45, 55, 16, 19 তাৰপিছত এইবিলাক মানে বেছিক পইণ্টত থকা মাল্টিপ্লিকেশ্যনবিলাক বহুত টান হৈ যায় যদি প্ৰেক্টিছ কৰা নাযায় তো এইবিলাক মই মাজে মাজে প্ৰেক্টিছ কৰি আছোঁ আৰু 99ৰ মাল্টিপ্লিকেশ্যন তাৰপিছত 1 ডিজিট মাল্টিপ্লিকেশ্যন 5ৰ স্কুৱেৰ হয় তাৰপিছত স্কুৱেৰ বিটুইন 25 to 75 এণ্ড দি 2 স্কুৱেৰ ডিজিটৰ স্কুৱেৰ দুটা ডিজিটৰ স্কুৱেৰ কেনেকৈ ওলায় 3 ডিজিটৰ স্কুৱেৰ কেনেকৈ ওলায় ত' ডিভাইডৰ ট্ৰিক্সবিলাক তাৰপিছত থিয়ৰম অফ ইকুৱেল ৰেচিঅ' তো এইখিনি মই চাই ল'লোঁ মানে এইখিনি মই এতিয়ালৈকে প্ৰেক্টিছ কৰি ল'লোঁ কেলকুলেশ্যনত আৰু এইখিনি মই মানে স্কুৱেৰ আৰু কিউব ৰুট ওলোৱাটো সেইটো আৰু মই এতিয়া মানে কি এনেই
প্ৰেক্টিছ মুখেৰে কৰি লওঁ সেইখিনি আৰু হাতেৰে লিখি নাথাকোঁ কাৰণ মই ইয়াতে লিখিছিলোঁ চাব পাৰে কেলকুলেশ্যন প্ৰেক্টিছ 20 মিনিটছ মোৰ এতিয়া অলমষ্ট 45 মিনিটছ ইয়াতে গুচি গ'ল তো মই ইমান টাইম আৰু খেদাব নোৱাৰোঁ তো এইখিনি ইয়াতে ওপৰে ওপৰে চাই লৈ পেলাই আৰু চিম্প্লিফিকেশ্যনৰ প্ৰেক্টিছ আছে তো ইয়াতে চাব পাৰে ইয়াৰ পিছত আছে চিম্প্লিফিকেশ্যন তো এইখিনি পটাপট কৰি লওঁ তাৰপিছত মই চিম্প্লিফিকেশ্যন কৰিম তো গাইজ মই চিম্প্লিফিকেশ্যনৰ PDFটো চাই ল'লোঁ আৰু চিম্প্লিফিকেশ্যনৰ PDFটোৰ 38টা চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন আছে তো যিহেতু মই নিউ তো মই আৰু এনেও বহুতে বেছি শ্ল' হৈ আছোঁ নিউ তাকো তো মোক 1 মিনিট আৰামত লাগিব এটা চিম্প্লিফিকেশ্যন কৰিবলৈ তো মই 38 মিনিটছ মোৰ এইটো ঘড়ী যিটো ৱাটছ মই কিনিছিলোঁ কেইদিনমান আগতে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি পেলাই তো ইয়াতে মই টাইমাৰটো লগাই দিওঁ ইয়াতে মই 38 মিনিটছ টাইমাৰটো লগাই দিওঁ আৰু এতিয়া মই ইয়াৰ পৰাই আৰু চাই চিম্প্লিফিকেশ্যন কৰা ষ্টাৰ্ট কৰি দিম যেতিয়া মই মানে টাইমটো খতম হ'ব ই অট'মেটিক বাজিব ষ্টাৰ্ট কৰিব তো মই গম পাই যাম তো লেটছ ষ্টাৰ্ট গাইজ তো জীৱনৰ প্ৰথমবাৰ বেংকিঙৰ চিম্প্লিফিকেশ্যন কৰিব গৈ আছোঁ তো আহক একো নাই ট্ৰাই কৰিম কিমানকেইটা কৰিব পাৰোঁ চাওঁ তো গাইজ মোৰ প্ৰথমটোৰ পৰাই বা লগা আৰম্ভ হ'লে মানে এইটোৱে বহুত মানে কি বুলি ক'ম ইম্পৰ্টেণ্ট থিং হ'ব মোৰ কাৰণে মানে কি মই মানে এটাত যদি মেথছ নোৱাৰোঁ ন তো সেইটোৰ লগত মই বহুত সময় মানে লাগি থাকোঁ তো মইতো অভ্যাসটো এৰাব লাগিব নহ'লে মই মানে কেতিয়াও বেংকিং কোৱালিফাই কৰিব নোৱাৰিম মানে ইমানেই সময় মই এইটোৰ লগত খেদাই দিওঁ যে এতিয়া ধৰক মই এইটো এটা মেথছৰ লগত লাগি আছোঁ এইটোতে 2-3 মিনিট খেদাই দিলোঁ এনেদৰে যদি মই 2-3টা টান হাৰ্ড চিম্প্লিফিকেশ্যনৰ লগত 2-3 মিনিট খেদাই দিওঁ তেনেহ'লে বাকীকেইটা মেথছ মই মানে আৰু বেছি কম সময়ত কৰিব লগা হৈ যাব তো মানে এইটো অভ্যাস আজি বাৰু প্ৰথম দিন মই মানে নিজে ৰিয়েলাইজ কৰিছোঁ এইটো অভ্যাসটো মই পিছলৈ লাহে লাহে এৰিব লাগিব ফাইনেলি গাইজ টাইম খতম হ'ল আৰু আপোনালোকে কি ভাবে মই কিমানটামান কৰিবলৈ সক্ষম হৈছোঁ মানে মই ভাবিছোঁ মানে মই কি ক'ম মই ষ্টাৰ্টিঙতে মানে কেইটামান মেথছত ইমান বেছি টাইম লগাই দিছোঁ ন তো লাষ্টলৈকে মই গাইজ অনলি 27টা এটেম্প কৰিবলৈ পাৰিছোঁ আৰু 27টা এটেম্প কৰাৰ পিছত ফাইনেলি মই এনচাৰ শ্বীটৰ লগত মিলাই চোৱাতে মই দেখিছোঁ অনলি মোৰ 25টা মোৰ মানে কাৰেক্ট হৈছে 2টা মই মানে ভুল হৈছে তো ফাৰ্ষ্ট ডে যে কি বুলি ক'ম গুড ষ্টাৰ্টে হয় কিন্তু গুড ষ্টাৰ্ট বুলি ক'লেও মানে 38টা কুৱেশ্যন আছিলে তাৰে মাত্ৰ মই 27টা এটেম্প কৰিব পাৰিছোঁ 11টা মিছে হৈছে আৰু তাৰে 2টাটো ভুলেই হৈছে একো নাই আজি ফাৰ্ষ্ট ডে মই এইখিনি ট্ৰাই কৰিছোঁ নেক্সট ডে মানে এবাৰ ষ্টাৰ্ট কৰিছোঁহে ষ্টাৰ্ট কৰাটো বহুত টান কথা তো লাহে লাহে এতিয়া ইম্প্ৰুভমেণ্ট হ'ব বুলি আশা ৰাখিছোঁ প্ৰেক্টিছ কৰি যাম ডেইলি যি হয় দেখা যাব তো গাইজ তাৰপিছত মোৰ মনটো লাহে লাহে বেয়া লাগিব ধৰিলে মানে কি মিছ কৰিলোঁ মই মাত্ৰ 27টা মানে এটেম্প কৰিছোঁ 11টা এটেম্পে কৰিব নোৱাৰিলোঁ আৰু তাৰে 2টা ভুল হৈছে তো তাৰপিছত মোৰ মানে এনেই মনটো বেয়া লাগি আছিলে তো মই চিম্প্লিফিকেশ্যনকেইটা মানে ক'ত কি মিছ কৰিছিলোঁ আৰু বাকী 11টাটো মই এনেই প্ৰেক্টিছ কৰি ইয়াতে চালোঁ তো গাইজ এইটোৱে আছিলে মোৰ বেংকিং প্ৰিপাৰেশ্যনৰ ফাৰ্ষ্ট ডে ভিডিঅ' তো ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক শ্বেয়াৰ কৰি দিব আৰু জাৰ্ণি জাষ্ট ষ্টাৰ্ট হৈছে আগলৈকে জানো কি হয় কোনো নাজানে তো যদি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু মই মানে মোৰ লগত হৈ থকা মই যি কাম কৰোঁ সদায় সেইবিলাক দেখাওঁ ধৰক মই ক্ৰিকেট খেলিব যাওঁ মই ষ্টাডি ছেশ্যন ভ্লগো বনাওঁ বা কেতিয়াবা মই মাজে মাজে ফুৰিব যাওঁ ট্ৰেভেল ভ্লগো বনাম আৰু অতি শীঘ্ৰে এটা ৰাইডো কৰিব গৈ আছোঁ তো তাৰেও এটা ভ্লগ বনাম তো এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক তেনেহ'লে লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে বাই বাই